Hello everyone, good morning. কি খবৰ আপোনালোকৰ ভালনে? মোৰো ভালে আৰু বহুত দিন ভিডিও দিব পৰা নাই। এনে শৰ্ট ভিডিও দিছো বাৰু, কিন্তু ব্লগ ভিডিও দিব পৰা নাই। তো ভাবিলো আজি এঠাইত যাম, দেখাই থাকিম আপোনালোকক, চাই থাকিব ভিডিওটি শেষলৈকে। আৰু কি দেখাব পাৰো নাজানো। যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে তেখেতসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিওবিলাক চাব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। তেতিয়াহলে মোৰ আহিবলগীয়া ভিডিওৰ নটিফিকেশন আপোনালোকে আগতীয়াকৈ পাব। আৰু পুৰণা যিসকলে মোক ইমান মৰম দিছে তেখেতসকলক বহুত বহুত ধন্যবাদ। তেখেতসকলৰ বাবে ইমানখিনি আগবাঢ়িছো বা ভিডিও বনোৱাত সাপোৰ্ট কৰিছে আপোনালোকে, সেইবাবে ভিডিও বনাবলৈ উৎসাহ হৈছো, আগ্ৰহী হৈছো নতুনকৈ ভিডিও দিবৰ বাবে। যিমানে নহওক কিয় ভাবিছো ভিডিও দি যাম আপোনালোকৰ মাজত যিমান পাৰো। তো চাই থাকক ভিডিওটি শেষলৈকে। সকলে মোক ইমান মৰম দিছে তেখেতসকলকো বহুত বহুত ধন্যবাদ। আমি আজি যাবলৈ ওলাইছো, মামী ছোৱালী দুজনী আৰু হাজবেণ্ড। আৰু যাব বাৰু, বাইকত যাব, মামা যাব আৰু মাইনা যাব। পাৰিলে সিহঁতকো দেখুৱাম, সিহঁতে মানে অলপ লেটকৈ আহিব। চাই থাকক ভিডিওটি শেষলৈকে। মন্দিৰত গৈ আছো, মন্দিৰটো আপোনালোক গৈ দেখাম আৰু নামটো নকওঁ বাৰু, চাই থাকক। আমি আহি এতিয়া মন্দিৰ পাই গলো। তো চাই যাওক আপোনালোকে ভিডিওটি। আমি ইমানে লটপটি একেবাৰে ছাতৰ ওপৰত উঠি তলৰ ভিউবোৰ দেখাইছো আৰু আপোনালোকক, চাওক অকণমান। মন্দিৰৰ ভিতৰত ছোৱালী বা মহিলাক যাব নিদিয়ে, পুৰুষ বা ল'ৰা মানুহ যাব পাৰে। সৰু ছোৱালী যাব পাৰে বাৰু, সৰু ছোৱালী, মামা সৰু ছোৱালীটো গৈছে, ডাঙৰজনী যোৱা নাই। তো কিবা নিয়ম আছে হ'বলা, চাই থাকক। আৰু ইয়াতে বহুত ডাঙৰ শিৱৰাত্ৰি হয়, নলিয়াপাটনা থান বুলি কয়। পুঠিমাৰি চকৰ পৰা অলপ ভিতৰত আহিব লাগে, তো আহিব পাৰে আপোনালোকেও।
যাব নোৱাৰোঁ সেইবাবে বাহিৰতে চাকি জ্বলাই দিলোঁ আৰু ভিতৰত হাজবেণ্ড যাব পাৰে বাবে এগছি ভিতৰতো চাকি জ্বলাই দিব দিছোঁ। এনে ভিতৰত মহিলা মানুহ যাব নোৱাৰে, ল'ৰা মানুহ যাব পাৰে কৈছে হাজবেণ্ড। আমি ইয়াতে বাহিৰতে দিম। সকলোৱে চাকি দি আছে সেইবাবে এখন হাতেৰে চাকি দিছোঁ আৰু এখন হাতেৰে মোবাইল ধৰিছোঁ। চাই থাকক আপোনালোকে ভিডিঅ'টি শেষলৈকে। প্ৰসাদ খালে সকলোৱে আৰু আমিও খালোঁ। ভিডিঅ'টি আজি মই ইয়াতে সমাপ্ত কৰিম বুলি ভাবিছোঁ আৰু যদিহে মোৰ ভিডিঅ'টি চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু আমি মানে মন্দিৰৰ পৰা আহি মামাহঁতৰ ঘৰত সোমাই মানে ভাত পানী খাই যাম একেবাৰে, সেইবাবে কাপোৰটো চেঞ্জ কৰিছোঁ। জবৰ সময়ত আকৌ পিন্ধি যাম আৰু ফুলডাল ইমান ধুনীয়াকৈ ফুলি থকা দেখিলোঁ সেইবাবে ফটো তুলিলোঁ। নেক্সট ফুলত খিনি দুটামানো ল'লোঁ, ঘৰত গৈ ৰুম আৰু দেখাম বাৰু আপোনালোকক নেক্সট ভিডিঅ'ত। তো আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। বাই বাই।